আজিৰ দিনটো আমাৰ কাৰণে বিৰাট ভাল জাষ্ট মানে এই নাঙলভাঙা নদীত আমগুৰি উগুৰিৰ মাজত ডাইৰেক্ট বেংটল আমি এটা আৰু ডাঙৰ 61.70 ক্ৰ'ৰৰ আমি কিবা দলং পালো ৰাইজৰ কাৰণে যেনেকুৱা আমি ইলেকশ্যনত এই নিচিমা অঞ্চলত হাগ্ৰামা ছাৰ আৰু মই সমষ্টিৰ হৈ পেলাই কথা দিছিলোঁ ঠিক তেনেকুৱাই এই 2 মাহৰ ভিতৰতে ষ্টেপ বাই ষ্টেপ বহুত কাম ডাঙৰ কাম আমাৰ অগ্ৰগতি হৈছে আৰু আমাৰ বিপিএফৰ সপোন আৰু হাগ্ৰামা ছাৰৰ সপোন এটোই আছে ৰাইজৰ কাৰণে আমি কাম কৰিম ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান আছে এই ৰাইজৰ কাৰণে আমি কাম কৰিম এটো আমি প্ৰতিশ্ৰুতি দিছো আৰু 5টা গ্যাৰান্টি এই 5টা গ্যাৰান্টিটো আমি কাম কৰিব পাৰিম এমএলএ ইলেকশ্যনত ইমান কাম কৰিব নোৱাৰিলেও 5 বছৰ যেটো আমি আছো আমি বহুত কাম কৰিব পাৰিম অহা বছৰত আমাৰ আমগুৰিটো কৈছে আৰু এই বছৰতে কেতিয়া হয় নাঙল ভাঙা আজি আৰু আমাৰ হাগ্ৰামা ছাৰে আমাৰ সিএসটি এডিশনাল চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক কৈ গল যে এটো ডিপিআৰৰ এস্টিমেটৰ প্ৰিপাৰেচনৰ কাৰণে অলৰেডি কৈ গল তো এটো হ'ব নাঙল ভাঙাও হ'ব আমগুৰি হ'ব এই বেংটলো হ'ব সব হ'ব তো এইবিলাকে আমাৰ মেজৰ ইস্যু আছিল গৰাখহনীয়া এটা আছে ব্ৰিজটো হৈয়ে যাব গৰাখহনীয়া আমি ঠিক কৰিব লাগে ইৰিগেশ্যন বিলাক আমি ঠিকঠাক কৰি দিব পাৰে তেতিয়া ৰাইজে অটোমেটিক নিজে আমাৰ অঞ্চলত যেটো কৃষিজীৱী আৰু বহুত কৰ্মী আমাৰ এই অঞ্চলৰ মানুহবিলাকে বহুত কৰ্মী বহুত বছৰ আমি ফিস পৰি আছিল কিন্তু আমি বিটিসি হোৱাৰ পিছত আৰু হাগ্ৰামা ছাৰৰ যি নেতৃত্ব আৰু তেখেতৰ যি সপোন যে বিটিসি অঞ্চল আৰু এই নিচিমা অঞ্চলক তেখেতে এক নম্বৰতে প্ৰায়োৰিটি লৈ পেলাই হামুৰি লৈ পেলাই কাম কৰিছে আমি হেতু কাৰণে মই ইয়াৰে নিৰ্বাচিত এজন এমসিএলএ হৈ পেলাই ছাৰক আজি বহুত হাজাৰ মই ধন্যবাদ ৰাইজৰ হৈ পেলাই দিছো